মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িবলৈ লৈছোঁ শ্ৰী ভট্টদেৱ বিৰচিত কথা-গীতাৰ পৰা লোৱা বিষাদ যোগ। দশম শ্ৰেণীৰ আমাৰ এই পাঠটিত সেই সময়ৰ কথা বৰ্ণনা কৰা হৈছে, যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ অনিবাৰ্য হৈ পৰিছিল। পাণ্ডৱসকলে সপ্ত অক্ষৌহিণী সেনা কুৰুক্ষেত্ৰত সজ্জিত কৰিছিল। তেওঁলোকে পূবমুখী হৈ থিয় হৈছিল। দুৰ্যোধনেও দুঃশাসনক মাতি ৰণসজ্জাৰ নিৰ্দেশ দিছিল। সেইখিনি সময়তে ব্যাসদেৱে ধৃতৰাষ্ট্ৰৰ ওচৰলৈ আহিল। তেওঁ ধৃতৰাষ্ট্ৰক দিব্য চক্ষু দিব বিচাৰিলে, কিন্তু ধৃতৰাষ্ট্ৰই নললে। তেওঁ অনুক্ষণ যুদ্ধৰ সংবাদ পাব বিচাৰিলে। তেতিয়া ঠিক কৰা হ'ল যে সঞ্জয়ে ধৃতৰাষ্ট্ৰক যুদ্ধৰ সংবাদ শুনাব। ব্যাসদেৱে সঞ্জয়ক দিব্য দৃষ্টি দান কৰিলে। এতিয়া মূল পাঠলৈ আহিছোঁ। ধৃতৰাষ্ট্ৰে সঞ্জয়ত প্ৰশ্ন কৰন্ত। হে সঞ্জয়, মোৰ পুত্ৰ হ'ব, পাণ্ডু পুত্ৰ হ'ব, ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হৈয়া কি কৰ্ম কৰিলা, আত মোক কহা। ধৃতৰাষ্ট্ৰই সঞ্জয়ক প্ৰশ্ন সুধিলে যে হে সঞ্জয়, মোৰ পুত্ৰসকলে আৰু পাণ্ডু পুত্ৰসকলে ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধৰ ইচ্ছাৰে মিলিত হৈ কি কাম কৰিলে, এতিয়া মোক কোৱা। সঞ্জয়ে কহন্ত, জানা ৰাজা, পাণ্ডৱৰ সেনাসৱ বেহুৰূপে ৰহিবাৰ দেখি তোমাৰ পুত্ৰ দুৰ্যোধন দ্ৰোণাচাৰ্য সমীপক যায়া বুলিবে লাগিলা। হে আচাৰ্য, পাণ্ডৱ সবৰ বিস্তৰ সেনা দেখা। দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নে বেহু পাতি আছে। ইয়াৰ অৰ্থ সঞ্জয়ে ক'লে, মহাৰাজ, পাণ্ডৱৰ সেনাসকলে বেহু পাতি থকা দেখি আপোনাৰ পুত্ৰ দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰলৈ গৈ কব ধৰিলে, হে আচাৰ্য, পাণ্ডৱসকলৰ বিশাল সেনা চাওক। দ্ৰুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে। ছাত্ৰ-ছাত্ৰীসকল, দুৰ্যোধনে তেনেদৰে কোৱাৰ কাৰণ আছিল, ধৃষ্টদ্যুম্ন দ্ৰোণাচাৰ্যৰ শিষ্য আছিল আৰু তেওঁ পাণ্ডৱৰ প্ৰথম সেনাপতি হিচাপে বেহু ৰচনা কৰিছিল। ভীমাৰ্জুন সম মহাধনুৰ্ধৰ সবো আছে। তাৰ নাম শুনা, সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভোজ, যুধামন্যু, দ্ৰৌপদীৰ ৫ পুত্ৰ, প্ৰতিবিন্ধ্যাদি আৰা সবে মহাৰথী। তাৰ লক্ষণ শুনা, যি একে ১০ সহস্ৰ ধানুকীক যুঁজৱৈ তাক মহাৰথী বুলি। ইয়াৰ অৰ্থ ভীমাৰ্জুনৰ দৰে মহাধনুৰ্ধৰ সকলো আছে। তেওঁলোকৰ নাম শুনক, সাত্যকী, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভোজ, যুধামন্যু, দ্ৰৌপদীৰ ৫ পুত্ৰ, প্ৰতিবিন্ধ আদি। এওঁলোক সকলোৱেই মহাৰথী। যিজনে অকলে ১০ সহস্ৰ ধনুৰ্ধাৰীৰ সন্মুখীন হ'ব পাৰে, তেওঁকেই মহাৰথী বুলি কোৱা হয়। আমাৰ সৈন্যৰ যি যি বিশিষ্ট সেনাপতি হ'ব, তাক কহো। তুমি সাৱধানে শুনা। গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, কৰ্ণ মহাৰথী, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত পুত্ৰ ভূমিশ্ৰৱা। দুৰ্যোধনে আচাৰ্য দ্ৰোণক এইবাৰ তেওঁলোকৰ ফালৰ যিসকল বিশিষ্ট সেনাপতি আছে, সেই সকলৰ বিষয়ে ক'লে। গুৰু দ্ৰোণ, ভীষ্ম পিতামহ, মহাৰথী কৰ্ণ, অগ্ৰগণ্য কৃপ, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্ত পুত্ৰ ভূমিশ্ৰৱা। আনো বিস্তৰ বীৰ সব মূৰ অৰ্থে প্ৰাণকে এৰিবে ইচ্ছা কৰিছে। সবে নানা অস্ত্ৰত নিপুণ, সবে যুদ্ধত বিশাৰদ। অন্যান্য বহুতো বীৰেও মোৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ ইচ্ছা কৰিছে। সকলোৱেই নানা অস্ত্ৰত নিপুণ আৰু সকলোৱেই যুদ্ধত বিশাৰদ। দুৰ্যোধনে পুনৰ ক'লে, এহি বীৰ সব যুক্ত হুইতেও ভীষ্ম সেনাপতি সৰ্বত্ৰভাৱে ৰাখিতেও
আমাৰ একাদশ অক্ষৌহিণী সেনাইও পাণ্ডৱ সমে যুদ্ধিতে সমৰ্থ হেন প্ৰকাশ নকৰিলা। ই 7 অক্ষৌহিণী পাণ্ডৱ সেনা ভীম মাত্ৰ ৰক্ষিতে হৈও আমাক যুঁজিবে সামৰ্থ হেন প্ৰকাশ কৰে। এতেকে তোৰাসৱে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালমতে ৰক্ষা কৰিবা। সন্মুখে যুঁজিতে কেহু যেন পাছত প্ৰহাৰ নকৰে। ভীষ্মক জীৱনে আমাৰ জীৱন। ইয়াৰ অৰ্থ, এই বীৰসকলৰ সৈতে যুক্ত হোৱাৰ পিছতো ভীষ্ম সেনাপতিৰ দ্বাৰা সৰ্বত্ৰভাৱে ৰক্ষিত হোৱাৰ পিছতো আমাৰ একাদশ অক্ষৌহিণী সেনাইও পাণ্ডৱৰ লগত যুঁজিবলৈ সমৰ্থ যেন লগা নাই। কিন্তু 7 অক্ষৌহিণী পাণ্ডৱ সেনাই মাত্ৰ ভীমৰ দ্বাৰা ৰক্ষিত হৈ আমাৰ লগত যুঁজিবলৈ সমৰ্থ যেন লাগিছে। গতিকে আপোনালোকে সাৱধানে যুদ্ধভূমিত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব। সন্মুখফালে যুঁজি থাকোঁতে যাতে কোনেও পিছফালৰ পৰা আহি প্ৰহাৰ নকৰে। ভীষ্মৰ জীৱনেই আমাৰ জীৱন। এমনে বহুমানযুক্ত বচন ৰাজাৰ শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মে ৰাজাক হৰিষ কৰিতে সৰ্বপ্ৰাণীৰ ভয়ংকৰ সিংহ সদৃশ মহানাদ কৰিলা। উচ্চ কৰি শংখ বজাইলা। এমনে সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি সকল ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বজাইলা। ইমান সন্মানসূচক বচন শুনি মহাপ্ৰতাপী কুৰুবীৰ ভীষ্মই দুৰ্যোধনক আনন্দ দিবৰ বাবে সকলো প্ৰাণীতকৈ ভয়ংকৰ সিংহৰ দৰে মহাশব্দ কৰিলে। তেওঁ উচ্চ শব্দ কৰি শংখ বজালে। সেনাপতি ভীষ্মৰ যুদ্ধৰ এই আয়োজন দেখি সকলো ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা বাদ্য বাজি উঠিল। তাৰ মহাশব্দ হ'ল। ছাত্ৰ-ছাত্ৰীসকল, সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত যুদ্ধৰ বৰ্ণনা কৰি আছিল। তেওঁ কৌৰৱ পক্ষৰ বৰ্ণনা দিয়াৰ পিছত এতিয়া পাণ্ডৱসকলে যুঁজৰ বাবে কেনেদৰে আয়োজন কৰিছিল সেই বিষয়ে বৰ্ণনা আগবঢ়ালে। আবে পাণ্ডৱ সবৰ যুদ্ধোৎসৱক শুনা। শুক্লবৰ্ণ চাৰি হয় মহাৰথত উঠি কৃষ্ণাৰ্জুনে দিব্য শংখ বাইলা। তাৰ নাম শুনা। কৃষ্ণে পাঞ্চজন্য শংখ ফুংকিলা। অৰ্জুনে দেৱদত্ত শংখ ফুংকিলা। পৌণ্ড্ৰক নামৰ মহাশংখ ভীমে ফুংকিলা। অনন্ত নাম মহাশংখ যুধিষ্ঠিৰে বজাইলা। নকুলে সুঘোষ নামে শংখ বাইলা। সহদেৱে মণিপুষ্পক ধ্বনি কৰিলা। কাশীৰাজ সাত্যকী ধৃষ্টদ্যুম্ন বিৰাট দ্ৰুপদ দ্ৰৌপদীৰ পাঞ্চপুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আৰাসৱে পৃথকে পৃথকে শংখ বাইলা। সেই শংখৰ মহাশব্দ আকাশ পৃথিৱী সমে দশো দিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা। হৃদয় বিদাৰ কৰিলা। সঞ্জয়ে ক'লে, মহাৰাজ, এতিয়া পাণ্ডৱসকলৰ যুদ্ধৰ আয়োজন শুনক। শুকুলা ৰঙৰ 4টা ঘোঁৰাৰে টনা মহাৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য নামৰ শংখ বজালে আৰু অৰ্জুনে বজালে দেৱদত্ত নামৰ শংখ। ভীমে বজালে পৌণ্ড্ৰক নামৰ মহাশংখ। যুধিষ্ঠিৰে বজালে অনন্ত নামৰ মহাশংখ। নকুলে সুঘোষ নামৰ শংখ বজালে আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে। কাশীৰাজ সাত্যকী ধৃষ্টদ্যুম্ন বিৰাট দ্ৰুপদ দ্ৰৌপদীৰ 5 পুত্ৰ সুভদ্ৰাৰ পুত্ৰ অভিমন্যু এওঁলোক সকলোৱে বেলেগে বেলেগে শংখ বজালে। সেই শংখৰ মহাশব্দ আকাশ পৃথিৱী চাৰিওফালে বিয়পি গ'ল আৰু কৌৰৱ সৈন্যসকলৰ মনত মহাসন্ত্ৰাসৰ সৃষ্টি কৰিলে। সেই শব্দই সিহঁতৰ অন্তৰ ভেদ কৰি গ'ল। পাছে কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধ সন্মুখ দেখি অস্ত্ৰবৃষ্টিয়ে পুৰিবে লাগিলা। অৰ্থাৎ ইয়াৰ পিছত
কপিধ্বজ অৰ্জুনে। অৰ্জুনৰ ৰথখনৰ নাম আছিল কপিধ্বজ, কাৰণ হনুমানে সেই ৰথখনক ৰক্ষা কৰিছিল। ৰথখনৰ পতাকাত কপি বা বান্দৰৰ প্ৰতীক আছিল আৰু হনুমানে সেই ৰথখন ৰক্ষা কৰাৰ বাবে সেইখনক কপিধ্বজ ৰথ বুলি কোৱা হৈছিল। সেই ৰথত উঠি অৰ্জুনে কৌৰৱ সৈন্যক যুদ্ধৰ সন্মুখত দেখি অস্ত্ৰৰ বৃষ্টি কৰিব ধৰিলে। গাণ্ডীৱ ধনু ধৰি হৃষিকেশ ভগৱন্তক এহি বাক্য বুলিলা। তেওঁৰ ধনুখনৰ নাম আছিল গাণ্ডীৱ আৰু সেই ধনু ধৰি অৰ্জুনে ভগৱন্তক অৰ্থাৎ কৃষ্ণক এই কথা ক'লে। হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মোৰ ৰথক ৰাখিও, যাওঁৱে যুৱান্তা বীৰ হৱক চায়ো। বুলিবা তুমি যুদ্ধন্তাসে যুদ্ধ চোৱা নোহা, তাত শুনা, মই কাৰ সমে যুদ্ধ কৰিম। দুৰ্বুদ্ধি দুৰ্যোধনৰ প্ৰীতি কৰিবাক ইচ্ছায়, যি যি বীৰ হব আহি আছে তাৰাক চায়ো। তাৱত দুই সেনাৰ মাধ্যম ৰথক ৰাখিবা। অৰ্থাৎ, হে অচ্যুত, এই উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখিবা। যিসকল বীৰে যুদ্ধ কৰিব আহিছে তেওঁলোকক চাম। তুমি কবা যে যুদ্ধৰ মাজতে যুদ্ধ চাব নালাগে। তেনেহলে শুনা, মই কাৰ লগত যুদ্ধ কৰিম। দুৰ্বুদ্ধি দুৰ্যোধনক ভাল লগাবৰ বাবে যিসকল বীৰ আহিছে তেওঁলোকক চাম। গতিকে দুই সেনাৰ মাজত ৰথখন ৰাখিবা। সঞ্জয়ে বুলন্ত। জানা ৰাজা, অৰ্জুনৰ এহি বাক্য শুনি শ্ৰীকৃষ্ণে সকল ৰাজাৰ মধ্যত ভীষ্ম দ্ৰোণ সন্মুখত ৰথক ৰাখি বুলিবে লাগিলা। হে পাৰ্থ, কুৰুবীৰ শৱক চক্ষু মেলি দেখা। তাতে অৰ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাতৃ পুত্ৰ পৌত্ৰ সখী শ্বশুৰ সুহৃদ শৱক দুই সেনাত দেখিলা। সেহি সকল বন্ধু শৱ যুদ্ধক ইছাই সন্মুখে থাকিবাৰ দেখি পৰম কৃপায়ে ব্যপ্ত হোৱা মহাদুখে শ্ৰীকৃষ্ণক বুলিলা। সঞ্জয়ে ক'লে, হে মহাৰাজ, অৰ্জুনৰ এই কথা শুনি শ্ৰীকৃষ্ণই সকলো ৰজাৰ মাজত ভীষ্ম দ্ৰোণৰ সন্মুখত ৰথখন ৰাখি কবলৈ ধৰিলে, হে পাৰ্থ, কুৰুবীৰ সকলক চক্ষু মেলি চোৱা। তেওঁলোকৰ মাজত অৰ্জুনে পিতৃব্য পিতামহ আচাৰ্য মাতুল ভাই পুত্ৰ পৌত্ৰ সখী শহুৰ আৰু বন্ধুসকলক দেখিলে। সেইসকল লোকক যুদ্ধৰ ইচ্ছাৰে সন্মুখত থকা দেখি মহাদুখী হৈ অৰ্জুনে কৃষ্ণক ক'লে, হে কৃষ্ণ, এই জ্ঞাতি শৱ যুঁজিতে ইছায়ে যুদ্ধত উপস্থিত দেখি মোৰ কৰ চৰণাদি ভাগি যায়, মুখো শুকায়, শৰীৰো কাম্পে, ৰোম শিহৰয়, দেখা গাণ্ডীৱ ধনু হাতৰ খহি পৰে, চৰ্মো তাপ কৰে। আচুক যুঁজিবে আগত ৰহিবে নপাৰো, মনো মহাভ্ৰম হয়, বিমংগল হব দেখো। অৰ্থাৎ, হে কৃষ্ণ, এই জ্ঞাতিসকলে যুদ্ধ কৰাৰ ইচ্ছাৰে যুদ্ধক্ষেত্ৰত উপস্থিত থকা দেখি মোৰ হাত ভৰি যেন ভাঙি যায়, মুখ শুকায়, শৰীৰটো কঁপি উঠে, গাৰ নোম শিয়ৰি উঠে। চোৱা, গাণ্ডীৱ ধনু হাতৰ পৰা খহি পৰিছে, গাৰ তাপ বৃদ্ধি পাইছে। মোৰ মনত মহাভ্ৰম হৈছে, চাৰিওফালে মই বিমংগলেই দেখা পাইছো। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছত অৰ্জুনে কি ক'লে আৰু শুনা। ওপৰত শগুন ফুৰে শৃগালো আৰাও কৰে, যুদ্ধত স্বজন বধে কিছু ফলক নেদেখো, বিজয়কো আকাংক্ষা নকৰো, ৰাজ্যক ইচ্ছা নাই, সুখ নবাঞ্ছো, হে গোবিন্দ, আমাৰ ৰাজ্য ভোগত কি বা প্ৰয়োজন। যি বন্ধু হবৰ অৰ্থে আমাৰা
ৰাজ্য ভোগ ইচ্ছা কৰি সি বন্ধুসৱ প্ৰাণৰ ত্যাগক অংগীকাৰ কৰি যুদ্ধত উপস্থিত হৈয়া আছে। তাকো শুনা। আচাৰ্য পিতৃব্য পিতামহ মাতুল শ্বশুৰ শালা সম্বন্ধী হব আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিতে যোগ্য নয়। ত্ৰৈলোক্য ৰাজ্যৰ অৰ্থেও নবধি পৃথিৱীৰ পদে বধিব তাক কি বুলিম। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰ হব বধিলে আমাৰ কি প্ৰীতি হৈব। যদ্যপি আৰা আমাক বিষ দিতে চাইছে, অগ্নিও দিছে, ধন সৰ্বস্ব হৰিছে, ৰাজ্যভাৰকো কাঢ়ি নিয়া আছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি যুঁজিছে, এই ৬ দোষত আততায়ী। অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেও দোষ নাই, তথাপি ধৰ্মশাস্ত্ৰৰ মতে আৰাক বধিলে আমাকো দোষে পাইব। এতেকে ধৃতৰাষ্ট্ৰৰ পুত্ৰ হব আমাৰ বান্ধৱ, তাৰাক বধিতে আমাৰ ভাল নহে। জাতো বন্ধু হব বধক অন্যায় অধৰ্ম দেখি। অৰ্থাৎ আকাশত শগুন উৰি আছে, শিয়ালে ৰাও দিছে। যুদ্ধত স্বজনসকলক বধ কৰি যে কিবা ফল লাভ হব, সেইটো মই দেখা নাই। মই বিজয় আকাংক্ষা নকৰো। মোৰ ৰাজ্যৰো ইচ্ছা নাই। সুখো মোক নালাগে। হে গোবিন্দ, আমাৰ ৰাজ্যভোগত কি লাভ হব? যি বন্ধুসকলৰ বাবে আমি ৰাজ্যভোগ ইচ্ছা কৰিছো, সেই বন্ধুসকলে প্ৰাণত্যাগ কৰিবলৈ অংগীকাৰ কৰি যুদ্ধত উপস্থিত হৈছেহি। আচাৰ্য পিতৃব্য পিতামহ মাতুল শ্বশুৰ কুলশালী আৰু সম্বন্ধীসকল, এওঁলোকে যদি আমাক মাৰে তথাপি আমি তেওঁলোকক মাৰিবৰ যোগ্য নহয়। ত্ৰৈলোক্য ৰাজ্যৰ বাবেও আমি তেওঁলোকক বধ নকৰো, আৰু পৃথিৱীৰ বাবে তেওঁলোকক আমি কেনেকৈ বধ কৰিম। হে জনাৰ্দন, ধৃতৰাষ্ট্ৰৰ পুত্ৰবিলাকক বধ কৰিলে আমাৰ কি লাভ হব? যদিও তেওঁলোকে আমাক বিষ দিছে, জুই দিছে, ধন সকলো হৰিছে, ৰাজ্যভাৰো কাঢ়ি নিছে, ভাৰ্যাকো অপকাৰ কৰিছে, অস্ত্ৰ ধৰি আমাৰ লগত যুদ্ধ কৰিছে, এই ৬ দোষত তেওঁলোক আততায়ী। অৰ্থশাস্ত্ৰৰ মতে আততায়ীক বধিলেও দোষ নাই, কিন্তু ধৰ্মশাস্ত্ৰৰ মতে তেওঁলোকক বধিলে আমাক দোষে পাব। গতিকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বান্ধৱ, তেওঁলোকক বধিলে ভাল নহব। বন্ধুসকলক বধ কৰা কাৰ্যত মই অন্যায় অধৰ্ম দেখা পাইছো। হে মাধৱ, বন্ধু হব বধি কেমনে ইহলোক সুখী হৈব। যদ্যপি আৰা লোভত থাকি কুলক্ষয় দোষ মিত্ৰদ্ৰোহ পাপক নেদেখে, তথাপি আমি সেই দোষ দেখি কেনে পাপত নিবৃত্তি নহৈব। আৱে সেহি দোষক শুনা। কুলক্ষয় হইলে কুলধৰ্ম নষ্ট হৈব। ধৰ্ম নষ্ট হইলে অৱশিষ্ট কুলকো অধৰ্মে ব্যাপিব। অধৰ্মে ব্যাপিলে কুলস্ত্ৰী হব দুষ্টা হৈব। স্ত্ৰী দুষ্ট হইলে বৰ্ণসংকৰ হৈব। কুল নৰক গতি হৈব। তেৱে পিতৃ হব লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈয়া পৰিব। এহি দোষে সবে জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈয়া মনুষ্য হব নৰকত বাসা কৰিব। তাকো আমি শ্ৰুতিত শুনিছি। অহ কি কষ্ট! মহাপাপ কৰিতে আমি নিশ্চয় পৰিলো। ৰাজ্য সুখ লোভে স্বজন বধিতে আমি উদ্যত ভৈলো। অৰ্থাৎ অৰ্জুনে শ্ৰীকৃষ্ণক মাধৱ বুলি সম্বোধন কৰি কৈছে যে বন্ধুসকলক বধ কৰি ইহলোকতনো আমি কেনেদৰে সুখী হম। যদিও তেওঁলোকে লোভত থাকি কুলক্ষয় দোষ মিত্ৰদোষ পাপক দেখা নাই, তথাপি আমি সেই দোষ দেখি কেনেকে পাপত নিমজ্জিত হম। আৰু কি দোষ হব শুনা। কুলক্ষয় হলে কুলধৰ্ম নষ্ট হব, ধৰ্ম নষ্ট হলে অৱশিষ্ট কুলক অধৰ্মই ছানি ধৰিব। অধৰ্মই ছানি ধৰিলে কুলস্ত্ৰীসকল অনীতি পথত যাব। কুলস্ত্ৰীসকল অনীতি পথত গলে বৰ্ণসংকৰ হব।
কুলৰ নৰকগতি হ'ব। তেতিয়া আমাৰ পিতৃপুৰুষসকলক তৰ্পণ দিয়া মানুহ নোহোৱা হ'ব। এইবোৰ দুখত সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহ সকলোৱে নৰকত বাস কৰিব। এই কথা মই শ্ৰুতিত শুনিছোঁ। এইটো কি কষ্টৰ কথা যে মই মহাপাপ কৰিবলৈ নিশ্চয় কৰিলোঁ। ৰাজ্য সুখৰ লোভত আমি স্বজনক বধ কৰিবলৈ উদ্যত হলোঁ। এমনে মহাপাপ কৰি মৰিবে নিশ্চয় কৰন্ত, মই অস্ত্ৰ নধৰি মৌনে ৰহো। তবে দুৰ্যোধনাদি যদি অস্ত্ৰ ধৰি মোক বধে, তেবে মোৰ মহাপ্ৰিয় হয়, জাতো পাপ নিসিজিব। অৰ্থাৎ এইদৰে মহাপাপ কৰাতকৈ মই অস্ত্ৰ নধৰি মনে মনে থাকোঁ। তেতিয়া যদি দুৰ্যোধন আদিয়ে অস্ত্ৰ ধৰি মোক বধ কৰে, তেনেহলে মই বৰ ভাল পাওঁ, কাৰণ তাৰ পৰা মোৰ পাপ নহ'ব। সঞ্জয়ে কহন্ত, জানা ৰাজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুজি ধনুষৰ এৰি কম্পিত হৈলা, ৰথৰ ওপৰত বহিলা। সঞ্জয়ে ক'লে, মহাৰাজ, যুদ্ধৰ সময়ত অৰ্জুনে এই কথা কৈ ধনুষৰ এৰি কম্পিত হ'ল আৰু ৰথৰ ওপৰত বহিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিষাদযোগ পাঠটিৰ ইমানতে অন্ত পৰিল। আশা কৰোঁ পাঠটি তোমালোকে ভালদৰে বুজিব পাৰিছা। যদি আৰু কিবা বুজিবলৈ থাকিল বা আন যদি কিবা জানিবলগীয়া আছে, তেনেহলে মোলৈ নিশ্চয় লিখিবা। আজিলৈ ইমানতে বিদায় লৈছোঁ।